হেল্ল' গাইছ, মোৰ পুনৰ এটা নতুন মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে দেৱালী, কিন্তু আন কেইবাৰৰ তুলনাত এইবাৰ দেৱালীটো খুবেই সেৰেঙা। গধূলিলৈকে আকৌ আহিলো আমাৰ ইয়াতে কালী পূজাখনলৈকে। পূজাখনত মিঠাইৰ দোকানৰ লগতে সৰু বাচ্চাবোৰৰ খেলা বস্তুৰ আদি দোকানবোৰো আহিছে। লগতে ইয়াত এটা ধুনীয়া চেলফি পইণ্টও বনোৱা হৈছে। গধূলি হোৱাৰ লগে লগে পূজাখনত মানুহবোৰো লাহে লাহে আহিবলৈ ধৰিছে। পূজাখনত ইফালে সিফালে ঘূৰি থাকোতে আমাৰ ছাৰকো লগ পাই গলো। লগতে ছাৰৰ 200K পাৰ্টিটোও পালো। ৰাতিলৈকে আকৌ ইয়াত নাগাৰা নামো পৰিৱেশন হ'ল। এইফালে আকৌ ৰাতি হোৱাৰ লগে লগে পূজালৈ মানুহবোৰো কমাবলৈ ধৰিলে। যদি আজি ভিডিঅ'টো চাই ভাল লাগে, লাইক এটা কৰি দিব। যদি একাউণ্টটো ফ'ল' কৰা নাই, ফ'ল'টো কৰি দিব। আৰু ভিডিঅ'টোত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট এটা কৰি দিব।